সো এইদৰে জাতীয় সংগীতটো আমি গিটাৰত প্লে কৰিব পাৰোঁ। ইয়াত মই প্ৰত্যেকটো লাইন প্লে কৰি যাম আৰু মই ইয়াৰ ছাইডত তাৰ সেই নোটেশ্যনবিলাক শ্ব' কৰাই যাম। মই আপোনালোকক কৈও যাম যদিও মই তেনেকৈ তাত শ্ব' কৰাই যাম। চ' তাৰ ফাৰ্ষ্ট যিটো লাইন অ' মোৰ আপোনাৰ দেশ, তাৰ আৰম্ভণিটো এনেকৈ হ'ব। থাৰ্ড ফিংগাৰটো আমি ফিফ্থ ষ্ট্ৰিঙত প্ৰেছ কৰিব লাগিব থাৰ্ড ফ্ৰেডত। চ' এইটো এনেকৈ বাজিব। নেক্সট এইটো অ'পেন বজাব লাগিব, ফিংগাৰটো এৰি দিম, জাষ্ট অ'পেন। নেক্সট আকৌ আমি ইয়াত প্ৰেছ কৰিম ছেম ফিংগাৰে ছেম ফ্ৰেটত ছেম ষ্ট্ৰিং। চ' এনেকুৱা হ'ব শুনিবলৈ। নেক্সট আমি ফ'ৰ ষ্ট্ৰিংডাল অ'পেন বজাম। নেক্সট আমি ফিফ্থ ষ্ট্ৰিংডালত থাৰ্ড ফিংগাৰটোৰে প্ৰেছ কৰিম। চ' এনেকুৱা হ'ব শুনিবলৈ। নেক্সট আমি এই ছেকেণ্ড ফিংগাৰটো প্ৰেছ কৰিম ছেকেণ্ড ফ্ৰেডৰ ফ'ৰ্থ ষ্ট্ৰিঙত। চ' এনেকুৱা হ'ব। ফাৰ্ষ্ট যিটো লাইন সেইটো হ'ব। তাৰ ছেকেণ্ড যিটো লাইন সেইটো ষ্টাৰ্ট হৈছিলে অ' মোৰ চিকুনি দেশ, তাৰ যিটো সেইটো আমি আমাৰ থাৰ্ড ফিংগাৰটোৱে থাৰ্ড ফ্ৰেডৰ ফ'ৰ্থ ষ্ট্ৰিঙত প্ৰেছ কৰিম। নেক্সট ছেকেণ্ড ফিংগাৰটোৱে ছেকেণ্ড ফ্ৰেডৰ ফ'ৰ্থ ষ্ট্ৰিঙত প্ৰেছ কৰিম। নেক্সট অ'পেন থাৰ্ড ষ্ট্ৰিং অ'পেন। চ' কি হৈ গ'ল শুনিবলৈ। ফ'ৰ্থ ষ্ট্ৰিং অ'পেন বজালোঁ, ফাৰ্ষ্ট প্ৰেছ কৰিলোঁ থাৰ্ড ফিংগাৰে থাৰ্ড ফ্ৰেডত। নেক্সট ছেকেণ্ড ফিংগাৰটোৱে ছেকেণ্ড ফ্ৰেডত ফ'ৰ্থ ষ্ট্ৰিং। চ' নেক্সট অ'পেন, আকৌ প্ৰেছ কৰিম ফ'ৰ্থ ষ্ট্ৰিঙত ছেকেণ্ড ফিংগাৰ। আকৌ অ'পেন বজালোঁ। নেক্সট থাৰ্ড ষ্ট্ৰিংডাল অ'পেন বজাম। চ' তাৰ দুটা লাইন এনেকুৱা হ'ব শুনিবলৈ। নেক্সট যিটো লাইন এনেখন সুফলা, তাত আমি ফিফ্থ ষ্ট্ৰিংডাল অ'পেন বজাম 3 টাইমছ। নেক্সট প্ৰেছ কৰিম ছেকেণ্ড ফিংগাৰটোৱে থাৰ্ড ষ্ট্ৰিংডালত। অ'কে। তাৰ নেক্সট যিটো লাইন এনেখন সুফলা, এইটো আছিলে এনেখন শুৱলা। তাৰ নেক্সট যিটো লাইন এনেখন সুফলা, সেইটো আমি থাৰ্ড ফিংগাৰটোৱে থাৰ্ড ফ্ৰেডত ফ'ৰ্থ ষ্ট্ৰিং আৰু ছেকেণ্ড ষ্ট্ৰিং। চ' 3 টাইমছ। নেক্সট এনেখন মৰমৰ দেশ, এনেখন প্ৰেছ কৰিলোঁ এবাৰ ফ'ৰ্থ ষ্ট্ৰিঙত ছেকেণ্ড ফিংগাৰে। অ'পেন, প্ৰেছ অ'পেন, অ'পেন ফ'ৰ্থ ষ্ট্ৰিং, দেন প্ৰেছ। নেক্সট কি কৰিম, থাৰ্ড ফিংগাৰটোৱে
5th stringত থাৰ্ড ফিংগাৰ আৰু 5th ফ্ৰেটৰ ছেকেণ্ড ফ্ৰেটত 4th ফিংগাৰ ছেকেণ্ড ফিংগাৰ সৰি fourth string open বাজিব next press so তাৰ লাইনটো এনেকুৱা হ'ব শুনিবলে ওকে এতিয়া বলক তাৰ দ্বিতীয় ষ্টেঞ্জাৰ দ্বিতীয় ফাৰ্স্ট লাইনটো হেতু হৈছে ও মোৰ খুৰিয়া মাত সো এইটো আমি হাইত যাব লাগিব এইটো হাইৰ ফাৰ্স্ট ইয়াৰ পৰা আৰম্ভ হৈছিল ইয়াত হে হ'ল সো এতিয়া আমি নেক্সট লাইনটো আমি বজাব লাগিব ইয়াৰ পৰা হেতু হৈছে সেকেন্ড ষ্ট্ৰিঙৰ ফাৰ্স্ট ফ্ৰেটত ফাৰ্স্ট ফিংগাৰে প্ৰেছ কৰিম ইয়াত প্ৰেছ কৰিম নেক্সট ওপেন বাজিব ইয়াত প্ৰেছ কৰিলো নেক্সট এটো ওপেন বাজিব নেক্সট আমি সেকেন্ড ফিংগাৰটোৱে থাৰ্ড ষ্ট্ৰিঙৰ সেকেন্ড ফ্ৰেটত প্ৰেছ কৰিম সো নেক্সট থাৰ্ড ফিংগাৰটোৱে প্ৰেছ কৰিম থাৰ্ড ফ্ৰেটৰ সেকেন্ড ষ্ট্ৰিঙত নেক্সট আকৌ বেক টু দ্য ফাৰ্স্ট ফিংগাৰটো আকৌ আমি প্ৰেছ কৰিম যেটো ফাৰ্স্ট নোট আছিল হেতুত সো হেতু কেনেকৈ হ'ব নেক্সট যেটো লাইন অসমৰ সুদি মাত ফাৰ্স্টটো আছিলে ও মোৰ খুৰিয়া মাত সেকেন্ডটো অসমৰ সুদি মাত হেতু কেনেকৈ বাজিব সো ফাৰ্স্টটো আছিলে সো তাৰ দ্বিতীয় যেটো লাইন হেতু ইয়াৰ পৰা ষ্টাৰ্ট হ'ব হেতু আমি ওপেন বজাব লাগিব fourth stringডাল দুবাৰ নেক্সট আমি প্ৰেছ কৰিম থাৰ্ড stringডাল ফিংগাৰ 2 এই ফিংগাৰ 2 আমি প্ৰেছ কৰিম সেকেন্ড ফ্ৰেটৰ থাৰ্ড stringডাল নেক্সট ওপেন বাজিব ইডাল নেক্সট এটো fourth string হ'ব fourth string আৰু fourth ফ্ৰেটৰ আৰু য'ত আমি থাৰ্ড ফিংগাৰ ইউজ কৰিছো সো লাইনটো এনেকুৱা হ'ব নেক্সট আমি আমাৰ ফাৰ্স্ট ফিংগাৰটোৱে প্ৰেছ কৰিম থাৰ্ড ষ্ট্ৰিঙৰ সেকেন্ড ফ্ৰেটত নেক্সট এটো ওপেন বাজিব থাৰ্ড ষ্ট্ৰিংডাল নেক্সট ওপেন বাজিব থাৰ্ড ষ্ট্ৰিংডাল সো এটো হৈ গ'ল ওকে সো তাৰ নেক্সট যেটো লাইন হেতু পৃথিৱীৰ কৌতু বিচাৰি জনমটো নোপোৱা কৰিলো পাত সো সেই লাইনটো আমি আগতে যিদৰে বজাইছিলো এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ সো সেইদৰে যদি আমি প্লে কৰো তেনেকৈ হলেও হৈ যাব সো হেতু কেনেকৈ প্লে কৰিছিলো ওপেন বজাইছিলো আমি থাৰ্ড ষ্ট্ৰিংডাল তিনিবাৰ নেক্সট এটো আকৌ এবাৰ প্লে কৰি আকৌ এবাৰ ইয়াত কৰি প্ৰেছ কৰিছো সো এইখন প্ৰায় সেম হয় বাট আমি ইয়াত গম পাবলগীয়া দুটা লাইনে আছিলে অসমৰ ও মোৰ খুৰিয়া মাত অসমৰ সুদি মাত সো তাৰ নেক্সট যিখন লাইন সেইখন প্ৰায় সেম পৃথিৱীৰ কৌতু বিচাৰি জনমটো নোপোৱা কৰিলো পাত তাৰ একেবাৰে যেটো শেষৰ ষ্টেঞ্জা ও মোৰ উপজা ঠাই ও মোৰ অসমীয়াই
চাই লওঁ এবাৰ মুখনি তোমাৰ হেঁপাহ মোৰ পলোৱা নাই সেইটো আমি ইয়াৰ পৰাই পাৰোঁ প্লে কৰিব ছেম সো এইটো এইদৰে হয় আৰু এইদৰে এই গোটেইটো জাতীয় সংগীত আমি গিটাৰত প্লে কৰিব পাৰোঁ সো হোপ ইউ লাইক দিছ ভিডিঅ' এণ্ড এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় গিটাৰৰ সো ইফ ইউ লাইক দিছ ভিডিঅ' দেন ডোণ্ট ফৰগেট টু শ্বেয়াৰ ইট এণ্ড ডোণ্ট ফৰগেট টু গিভ ইউৰ ভেলুৱেবল কমেণ্ট বিল' এণ্ড প্ৰেছ দ্য লাইক বটন সো আজিলৈ ইমানেই আৰু নেক্সট ভিডিঅ' মই আকৌ দি যাম সো টিল দেন টেক কেয়াৰ ষ্টে হেপী ষ্টে হেল্ডি এণ্ড ষ্টে হোম সো আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই